তো হেল্ল' গাইজ ৱেলকাম মাই ইউটিউব চেনেল প্ৰাজিত ব্লগ 46। তো আপোনালোকে থাম্বনেইলটো চাই অলপ গম পাইছা চাগে মই আজি কিহৰ ওপৰত ভিডিঅ' বনাব গৈ আছোঁ। চ' এইটো ভিডিঅ' শ্বেয়াৰ কৰক, চাওক, কাৰণ এইটো ভিডিঅ' চাবলগীয়া, শুনিবলগীয়া, জানিবলগীয়া ভিডিঅ'। আৰু যদিও মই ভিডিঅ'টো বনোৱাত মানে চ' তাৰ কাৰণে চৰি তেলাও মই চেষ্টা কৰিছোঁ ভিডিঅ'টো বনাবলৈ। চ' চাই থাকক এতিয়া ভিডিঅ'টো। এতিয়া কোনে কোনে ব্যৱহাৰ কৰা, তো যোনে যোনে ব্যৱহাৰ কৰি আছা, চ' এতিয়ালৈকে ইখন মাস্ক ব্যৱহাৰ নকৰিব। চ' ইখন মাস্কৰ ভিতৰত কিছুমান বেক্টেৰিয়া মানে কিছুমান কি ক'ব কিবা আছে মানে বীজাণু আছে। চ' পিন্ধাৰ পিছত আমাৰ যেতিয়া গৰম হ'ব, গৰম হোৱাৰ পিছত মানে বীজাণুবোৰ গৰম হ'লে মানে ওলাই মই দেখাই দিছোঁ কেমেৰাত ই বীজাণুবোৰ কেনেকুৱা হয় কি হয়। তো চাই आपको आम आँख से दिखाई नहीं देता, वो आपके सांसों के जरिए आपके फेफड़े में आप अंदर जाते हैं और इसी से बीमारी ज़्यादा फैलती है और इसी से लोग ज़्यादा बीमार होते हैं और इसी के ज़रिए लोग ज़्यादा मरे हैं। जितने भी लोग मरे हैं ज़्यादातर मास्क लगाने से ही मरे हैं। तो आपको चाहिए तो आप भी अपना एक एक्सपेरिमेंट कर सकते हैं। घर के अंदर एक गर्म पानी के अंदर ग्लास में डालिए गर्म पानी, उसके ऊपर एक नया मास्क रखिए, ताज़ा मास्क, और थोड़ी देर के बाद देखेंगे आप वीडियो निकालोगे तो आपको जूम करना पड़ेगा क्योंकि इतने बारीक होते हैं कि आपको आँख से দেখাই দিছোঁ মই। তো গাইজ ইখন মাস্ক এতিয়া ব্যৱহাৰ নকৰিব আৰু ইখন মাস্ক পেলাইও নিদিব। চ' ইখন মাস্ক ডাইৰেক্টলি পুৰা দিব। চ' পেলাই দিলেতো ইয়াৰ বীজাণুখন গুচি নাযায় ন। চ' পুৰা দিব ইখন মাস্ক এতিয়া। চ' আমাৰ ঘৰতো বহুত কেইখন আছিলে, চ' চব পুৰা দিলে। চ' এইখন মই ভিডিঅ' বনাম বুলি ৰাখি দিছোঁ আৰু। চ' গাইজ এইটোৱে আছিল সৰুকৈ এটা ব্লগ। চ' গাইজ আপোনালোকেও মানে নিপিন্ধিব মানে ব্যৱহাৰ নকৰিব। চ' পাৰিলে ঘৰৰ মানে কাপোৰ চাপোৰ মানে আছে ন, কাপোৰেৰে চিলাই ল'ব, চিলাই পেলাই পিন্ধিব। চ' কাৰণ এইটো মাস্কত ভাবিছোঁ ময়ো চ' ভিডিঅ'টো ময়ো দেখা পাই কিনে ময়ো আচৰিত দিছোঁ, কাৰণ ময়ো এইটো মাস্ক ব্যৱহাৰ কৰিছিলোঁ। চ' এতিয়াহে মই ব্যৱহাৰ নকৰোঁ আৰু। চ' আমাৰ ঘৰত ব্যৱহাৰ কৰিছিলে এইটো মাস্কত। চ' ময়ো বাধা দিছোঁ ঘৰত ব্যৱহাৰ কৰিবলৈ। চ' আপোনালোকেও ব্যৱহাৰ নকৰিব আৰু। চ' তো গম পাইছে চাগে আমাৰ অসমৰ পৰিস্থিতি কি হৈ আছে, কেনেকুৱা কি কৰোণা আহিছে, কিবা আহিছে। চ' বাৰে বাৰে নকওঁ আৰু একবাৰ কৈছোঁ, এইটো মাস্ক ব্যৱহাৰ নকৰিব আৰু এইটো মাস্ক পেলাইও নুঠাব। চ' ডাইৰেক্টলি পুৰা দিব। তো গাইজ মাস্ক এনেকুৱা নিচিনা কিনিলে একো নহয়, ইখন বাৰু কাপোৰৰ। চ' মই কিনি লৈছিলোঁ। চ' ইখনো কাপোৰ, ইখন পিন্ধিব। চ' পিন্ধি লাগক। চ' গাইজ য়েছ, আপোনালোকেও এনেকুৱা লগাই থাকক। চ' ইখন নালাগাব আৰু। চ' ইখনটোত বীজাণু আছে। এটা কথা, চ' কোনোবাই যদি আপোনালোকৰ ঘৰত আহিছে, চ' ফুৰিব আহিছে, চ' কিবা আহিছে, চ' চেনিটাইজাৰটো বেষ্ট চেনিটাইজাৰ ৰাখিব লাগে। চ' চেনিটাইজাৰটো লাগাওক। চ' একো নহয়, এইটো বেয়া বস্তু নহয়, এইটো চেনিটাইজাৰটো লাগে। চ' মোৰ ঘৰত নহয়, মোৰ ৰুমত চেনিটাইজাৰটো থাকেই মানে। আজি মোক যোনে ভিডিঅ' কৰি আছে, ৰূপজ্যোতি হয়, তাইও মানে ঘৰৰ পৰা আহিছে, মই তাক মানে ঘৰত ডাইৰেক্টলি ফুৰিব দিয়া নাই। চ' মই চেনিটাইজাৰ লাগাই পেলাই ফুৰিব দিছোঁ তাক। চ' গাইজ কোনোবাই যদি আহে বেৰাব, চ' আপোনালোকে যদি ক'ৰবাৰ পৰা আহে ফুৰি কিনে, চ' চেনিটাইজাৰটো লগাওক। চ' ৰুমত এটা থওক আৰু বাথৰুমত এটা থওক চেনিটাইজাৰ। চ' এই বেয়া বস্তু নহয়, চ' এক লগাই থাকিব লাগে। চ' আৰু ভাত পানী খোৱাৰ আগতে চাবোনেৰে হাতটো ভালকৈ ধুব। ডেটল চাবোন হওক বা ডেটলেই হওক, চব মানে চাবোনৰ ভালকৈ হাতটো ধুব। চ' গাইজ আৰু এইটো ভিডিঅ' কেনেকুৱা লাগিল, চ' কমেণ্ট কৰি জনাব। আৰু গাইজ মই বহুত ভাবি চিন্তি ভিডিঅ'টো বনাইছোঁ আৰু মোৰ অলপমান কষ্ট হৈছে। চ' মই ভিডিঅ'টো বনাব খোজা নাছিলোঁ, চ' এইটো কাৰণত বনালোঁ। চ' এইটো মানে মাস্কৰ বিষয়ে মানে মানে অসমৰ মানুহসকলে জানিব লাগে। চ' তাৰ কাৰণে মই এইটো মানে বনালোঁ। আৰু গাইজ যোনে যোনে চাৱা গাইজ, মই এতিয়াই কৈছোঁ তো ছাবস্ক্ৰাইবটো কৰি ল'বা। চ' মই ৰখি আছোঁ গাইজ, মই চাই থাকিম বাৰে বাৰে, ছাবস্ক্ৰাইবটো কৰি ল'ব। চ' গাইজ আপোনাৰ ভাইক, চ' মোক কোনোবাই ভাই ভাবে, ভাইটি ভাবে, চ' মোক মৰমতে কিছুমানে বেলেগ বেলেগ ধৰণৰ ভাবে। চ' মোক যি ভাবক নাভাবক, চ' মোক 500 ছাবস্ক্ৰাইবটো কৰি দিয়ক গাইজ মৰমতে। চ' চাই আছোঁ গাইজ মই এতিয়াই, চ' মোক 500 ছাবস্ক্ৰাইবটো কৰি দিয়ক গাইজ। চ' আৰু চেনিটাইজাৰটো লগাওক। আৰু গাইজ এইটো মাস্ক ব্যৱহাৰ নকৰিব, এইটো মাস্ক পাৰিলে পুৰা দিব, পুৰা দি পেলাব। পেলাই নথব এইটো গাইজ। চ' ঘৰত যিমান আছে, ঘৰত মানে এইটো মাস্ক যিমান আছে, বিচাৰি কাছাৰি ওলাই পেলাই পুৰা দিব গাইজ। তো এইটোৱে আছিল সৰুকৈ এটা ভিডিঅ'। চ' যদিও মোৰ ভিডিঅ' বনোৱাটো বেয়া হৈছে, চ' মই মানে ভুলকৈ কৈছোঁ। চ' মই এইটো মাস্কৰ বিষয়ে মই ভিডিঅ' বনাব নালাগিছিল। চ' মোক কমেণ্ট কৰি জনাব। চ' মোৰ ভুল হৈছে নিশ্চয় কিবা হৈছে। চ' মোক কি ক'ম আৰু মানে
তো গাইছ এতিয়া বহুত গৰম বাই বাই এণ্ড নেক্সট ভিডিঅ' লগ পাই আছোঁ বাই ৰ'ব গাইছ এটা কথা আৰু মানে এই ভিডিঅ'টো চাই কেনেকুৱা লাগিল লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক যদি ভিডিঅ'টো সকলোকে চাই ভাল লাগিছে তো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব যোনে চোৱা প্লিজ কৈছোঁ ছাবস্ক্ৰাইবটো কৰি দিব কাৰণ তোমাৰ ভাইক 500 ছাবস্ক্ৰাইবাৰটো অতি সোনকালে লাগে মানে চ' আৰু এইটো ভিডিঅ' যদি মোৰ বনোৱা বেয়া হৈছে চ' তাৰ কাৰণে চৰি কৈছোঁ মোক কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব যিমান পাৰে সিমান বহুত বেছি শ্বেয়াৰ কৰিব তো গাইজ বাই বাই এই নেক্সট ভিডিঅ'ত লগ পাইছোঁ গাইজ বাই